মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আমি আজি অসমীয়া বৰ্ণমালাৰ স্বৰবৰ্ণসমূহ শিকিম। তাৰ আগতে আমি সকলোৱে এটি পদ্য পঢ়িম। তোমালোকে নিশ্চয় কবিতা ভাল পোৱা। এইখিনিতে মই কৈ থৈছোঁ, কবিতা আৰু পদ্য একেই দেই। গতিকে তোমালোকে কবিতা নিশ্চয় ভাল পোৱা আৰু এতিয়া আমি সকলোৱে একেলগে এটি কবিতা পঢ়িম। মই পঢ়ি যাম, তোমালোকে মোৰ লগে লগে পঢ়িবা। অজগৰৰ ডাঙৰ মুখ, আম খাই পাবা সুখ। ইনাৰ লগত দৌৰি আহা, ঈদৰ জোন চাই যোৱা। উঠ যায় মূৰ তুলি, ঊণৰ বোজা পিঠিত তুলি। ঋষিয়ে কৰে তপ জপ, নাই কোনো ভেম গপ। এৰাপাত পলুৱে খাই, ঐৰাবত বনলৈ যায়। ওলকচু মাটিৰ তলত, ঔটেঙা ঔ গছত। তোমালোকৰ যদি ভাল লাগিলে তোমালোকে আকৌ পঢ়া। অজগৰৰ ডাঙৰ মুখ, আম খাই পাবা সুখ। ইনাৰ লগত দৌৰি আহা, ঈদৰ জোন চাই যোৱা। উঠ যায় মূৰ তুলি, ঊণৰ বোজা পিঠিত তুলি। ঋষিয়ে কৰে তপ জপ, নাই কোনো ভেম গপ। এৰাপাত পলুৱে খাই, ঐৰাবত বনলৈ যায়। ওলকচু মাটিৰ তলত, ঔটেঙা ঔ গছত। তোমালোকে এইদৰে কবিতাটো ঘৰত কেইবাবাৰো পঢ়িবা, পঢ়ি মুখস্থ কৰিবা দেই। এতিয়া তোমালোকে মই কোৱাবোৰ ভালদৰে মন দি শুনাচোন। পদ্য দিলে তোমালোকে ভালদৰে মন দিবা দেই। প্ৰথমে আমি কি কৈছিলোঁ? পদ্যটোত প্ৰথমে কি আছিলে? অজগৰৰ ডাঙৰ মুখ। প্ৰথম শাৰীটো কি আছিলে আমাৰ? আকৌ কৈছোঁ, অজগৰৰ ডাঙৰ মুখ। অজগৰৰ কি আহিলে? তাৰ পাছত আহিলে অজগৰৰ ডাঙৰ মুখৰ পাছত কি আহিলে? আম খাই পাবা সুখ। আম খাই পাবা সুখৰ আহিলে, হয়নে? তাৰপাছত আহিলে ইনাৰ লগত দৌৰি আহা। ইনা, হস্ৰ ই। তাৰ পাছত আহিলে ইনাৰ লগত দৌৰি আহি কি কৰিবলৈ কৈছে? ঈদৰ জোন চাই যোৱা। দীৰ্ঘ ই। ঈদৰ জোন চাই যোৱা। তাৰপিছত আহিলে উঠ যায় মূৰ তুলি। হস্ৰ উ। উঠ যায় মূৰ তুলি। মূৰ তুলি কি কৰে? ঊণৰ বোজা পিঠিত তুলি। দীৰ্ঘ উ। তাৰপিছত কি আহিলে? ঊণৰ দীৰ্ঘ উ। তাৰপিছত আহিলে ঋষিয়ে কৰে তপ জপ, নাই কোনো ভেম গপ। ঋষিৰ ঋ। তাৰপাছত আছে এৰাপাত পলুৱে খাই। এৰাপাতৰ ঐৰাবত বনলৈ যায়। ঐৰাবত মানে হাতী, তোমালোকে নিশ্চয় জানা। গতিকে ঐৰাবতৰ কি হ'ব? ঐ। ওলকচু মাটিৰ তলত, ঔটেঙা গছৰ ডালত। ওলকচুৰ কি হ'ব? তাৰপাছত ঔটেঙা ঔ গছত। ঔটেঙা তোমালোকে চিনি পোৱাই। গতিকে ওলকচুৰ পিছত কি আহিব? উৰ পিছত কি আহিব? ঔটেঙা ঔ গছত। তোমালোকৰ ভাল লাগিলেনে? মই আকৌ কৈ দিছোঁ, অজগৰৰ আমৰ ইনাৰ হস্ৰ ই, ঈদৰ দীৰ্ঘ ই, হস্ৰ উ, ঊণৰ দীৰ্ঘ উ, ঋষিৰ ঋ, এৰাপাতৰ ঐৰাবতৰ ঐ, ওলকচুৰ উ, ঔটেঙাৰ ঔ। তোমালোকৰ ভাল লাগিলেনে? তোমালোকে এইদৰে ঘৰত কেইবাবাৰো অনুশীলন কৰিবা। তাৰপাছত আমি স্বৰবৰ্ণসমূহ ভালদৰে শিকিম দেই।